নমস্কাৰ সকলোকে মোৰ ফালৰ পৰা আন্তৰিক নমস্কাৰ জ্ঞাপন কৰিলোঁ। আজি মই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো এটাই হ'ল, আমাৰ ৰাজু ফদিয়া ককাইদেউ এতিয়াতো আমাৰ মাজত নাই। তেখেতৰ বহুতো অনুৰাগী আছে, বহুতে তেখেতৰ গীত গায়, যেনেকৈ মৰ্জুন মৰাণ বুলি ল'ৰাজন এতিয়া ভাইৰেল হৈ আছে বৰ্তমান। তেনেকুৱা বহুত ল'ৰা আমাৰ মাজত অসমৰ চুকে কোণে এতিয়াও আছে। তাৰে মোৰ বন্ধু বিপ্লৱ গগৈৰ এটি গীত আপোনালোকলৈ অকণমান আগবঢ়াই দিছোঁ। সময়টো শ্বৰ্ট হোৱাৰ কাৰণে ভিডিঅ'টো গানটো সম্পূৰ্ণ বনাব নোৱাৰিলোঁ, তাৰে অকণমান আপোনালোকলৈ আগবঢ়াই দিছোঁ। যদি ভাল লাগে আপোনালোকে কমেণ্টত জনাব। গোটেই গীতটো আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম, আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকে সঁহাৰি জনালেহে আচলতে হ'ব। তাকে গানটো এবাৰ শুনি চাওকচোন কেনেকুৱা পায়। লুইতখন ভৰিলে বিষ মেটেকাৰে, পাৰতো ভৰিলে যাব, পশ্চিমৰ বতাহজাক পূবলৈ বলিছে, তাৰ জানো ৰাখিছ খবৰ। হেৰ অসমীয়া দুৰ্গা দীপাৱলীয়ে